এই কথাই তুমি দিলে দাদা
কি কলা লক্ষ্মী তুমি তুমি শিৱৰ দৰ্শন পাবলৈ বিচাৰিলা নাৰায়ণে বোলে লক্ষ্মী শুনা পাওঁ আচলতে শিৱৰ দৰ্শন পোৱাটো ইমান সহজ কথা নহয় শিৱৰ দৰ্শন পোৱা তথাপিও তুমি যেতিয়া মোৰ ওচৰত শিৱৰ দৰ্শন পাবলৈ বিচাৰিলা এই শিৱৰ দৰ্শন পাবলৈ তুমি আচলতে কি কৰিব লাগিব জানা লক্ষ্মী অতি শীঘ্ৰে শিৱ পূজাৰ আয়োজন আৰে শিৱ পূজা তুমি কি কৰিব লাগিব জানা লক্ষ্মী তুমি এশ আঠটা পদুম পূজা যদি সফল হয় তুমি শিৱক দেখা পাবা এই কথা বুজাই ও বাবা তুমি লক্ষ্মী দেৱী ঘৰৈ নাথাকিলা Agora,